অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম তুমি চেনেল তো আজি হ'ল মানে হ'ল 30 নৱেম্বৰ মানে হ'ল ৰাস পূৰ্ণিমা তো যিহেতু আজি ৰাস তো মানে কি ক'ম ৰাস চাব যাব লাগবই অভিয়াছলি নগ'লে হ'ব নেকি বে ৰাস চাব যাব লাগিব তো অলপ দেৰি নকৰা কৰি পাই পটাপট ব্লক আমি যাওঁ আজি ৰাস চাব A few moments later. তো মানে বৰ্তমান আমি আহিছোঁ পাটাচাৰকুচি ৰাসত তো মানে আজি আপোনালোকক দেখুৱাম আমি পাটাচাৰকুচি ৰাস একদম তো সেই ব্লগ আহি থাকক I'm walking to your house. Nobody's home. Just me and you and me alone. We're just playing hide and seek. It's getting hard to breathe under the sheets with you. I don't wanna play no games. I'm tired of always chasing after you. মানে এনেকৈ আহি আমি সোমাই গ'লোঁ পাটাচাৰকুচি ৰাসৰ ভিতৰত তো আপোনালোকে চাগে জানেই এইবাৰ মানে কৰোণা ভাইৰাছৰ কাৰণে মানে ৰাসবিলাক খুব বেছি এদিন বা দুদিন কৰি কৰা হৈছে চ' মানে ইয়াতো মানে এদিনীয়া কৰিয়ে মানে এটা অনুষ্টুপীয়াকৈ একদম সৰু কৰিয়ে মানে ৰাস আয়োজন কৰা হৈছে তো ব্লগ চাওঁ কি আছে এতিয়া তো আগত পঢ়লা আৰু আগৰ পৰা গুচি নাই কেমেৰা আগৰ পৰা ঘূছে ভাই মানুহ চাই আহিছে এই আগৰ পৰা ঘূচবি না Ever said I give a shit about you? You never share your toys or communicate. I guess I'm just a play date to you. Wake up in your bedroom and there's nothing left to say. When I try to talk, you're always playing. বৰ্তমান আমি আছোঁ মানে ৰাসৰ মানে মেইন মন্দিৰটোৰ ওচৰতে মানে একদম সন্মুখতে মানে সেইটো আমাৰ সন্মুখত হ'ল ৰাসৰ মেইন মন্দিৰ য'ত মানে মানুহবিলাকে থিয় কৰি আছে প্লাছ চাকি বন্তি জ্বলাই আছে ফটা লৈ আছে সেইটো হ'ল তাতে আছে তাতে মানে মন্দিৰটোৰ ভিতৰত আছে ৰাধা আৰু কৃষ্ণৰ এটা মূৰ্তি আছে আৰু মানে কথাটো কি মানে এইবাৰ ৰাসৰ এইটোৱে একমাত্ৰ মূৰ্তি মানে ইয়াত বাহিৰে আৰু বেলেগ ক'তো এটাও মূৰ্তি নাই মানে অন্য যিমান থাকে একদম ডাইন'ছৰ মানে কি ক'ম আৰু এইবাৰ মানে এটাতে সন্তুষ্ট হ'ব লাগিব আৰু জানে আৰু কিয় আৰু মানুহৰ কথা ক'ব গ'লেও আৰু বেছি নাই বেছি কমো নাই বেছিও নাই একদম মিডিয়াম টাইপৰ মানুহ আৰু সন্মুখত হ'ল মানে মন্দিৰৰ একদম সন্মুখতে আছে মানে মঞ্চখন ইয়াতো মানে বেছি ডাঙৰ কৰি নাই সৰু কৰি কৰিছে অনুষ্টুপীয়াকৈ কৰিছে তাত মাননীয় ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতো আহিছে মঞ্চ উদ্বোধন কৰিবলৈ ইয়াত মানুহ আছে অলপ চলপ ইয়াত মানে মিটিং চলি আছে তো মানে এইবাৰ এনেকৈয়ে একদম সৰুকৈয়ে মানে ৰাসখন একদম অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে মানে বিশেষ এটা দেখাব লগা নাই এইখিনি আছিল দেখাবা তো চাই থাকক দেখুৱাই আছোঁ আৰু তো মানে এইখিনি আছিল আজি ৰাস যিখিনি মানে বেছি ভিডিঅ' কৰা হোৱা নাছিল তথাপি ঘৰৰ পৰা কৰা হৈছিল কিন্তু ভাবিলোঁ যে এইবাৰ বহুতে ৰাস চাব পৰা নাই ঘৰতে আছে তো সেইকাৰণে এটা ৰাসৰ সৰু কৰি হ'লেও মানে ভিডিঅ' এটা আমাৰ আগত বনাই দিলোঁ যাতে গম পাই মানে কৰোণাৰ মাজত ৰাস কেনেকুৱা তো
তো আজিলৈকে এইখিনিয়ে তো আৰু আগলৈও ভাই বহুত মানে একদম বহুত ভিডিঅ' আহি আছে বানি আছোঁ তো ভাই তো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে তলত থকা ৰঙা বটনটো টিপি চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা এই নটিফিকেশ্যন বেলটো দবাই দিয়ক আৰু মানে কি ক'ম আৰু এটা ৰিকুৱেষ্ট আছে ভাই মানে কি চেনেলটো প্লিজ শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে মানে নতুন চেনেল না গম নাপায় সেইকাৰণে ভাই প্লিজ শ্বেয়াৰ কৰি দিব তো আজিলৈকে টাটা বাই